Hi everyone, welcome to my channel Cook with Mondita. So, মই আজি আপোনালোকৰ বাবে লৈ আহিছো এটা সিম্পল আৰু ইজি lalmohan ৰেচিপি। এই ৰেচিপিটোৰ বাবে আপোনালোকৰ মাত্ৰ 3টা ইনগ্ৰেডিয়েন্টছৰ প্ৰয়োজন হ'ব। তেনেহলে দেৰি নকৰি বলক আজি ভিডিওটো আৰম্ভ কৰো। আপোনালোকে প্ৰথমতে এটা যিকোনো নৰ্মেল ব্ৰেড লৈ ল'ব। মই এনেকুৱা ব্ৰেড লৈছো, আপোনালোকে কটা ব্ৰেডো ল'ব পাৰে। আৰু এতিয়া ব্ৰেডটোৰ কাষৰ অংশখিনি ভালদৰে এৰুৱাই ল'ব। মই যিদৰে দেখুৱাইছো সেইদৰে কাৰণ আমাৰ ৰেচিপিটোত মাত্ৰ ব্ৰেডৰ বগা অংশখিনিহে ব্যৱহাৰ হ'ব। এতিয়া আপোনালোকে ব্ৰেডটো ভালদৰে সৰু সৰুকৈ কাটি ল'ব। আৰু কটা অংশখিনি এতিয়া মই দেখুওৱা ধৰণে ভালদৰে ছিঙি ল'ব। এইখিনি এতিয়া মঠিবলৈ মই গাখীৰ ব্যৱহাৰ কৰিম আৰু মই চামুচ এখনেৰে অলপ অলপকৈ গাখীৰ দি এইখিনি মঠি ল'ম। ডোটোৰ পৰা মই সৰু সৰু বল বনাই ল'ম। আপোনালোকে বলকেইটা সৰুও কৰিব পাৰে আৰু ডাঙৰো কৰিব পাৰে। এতিয়া আমি সুগাৰ সিৰাপখিনি ৰেডি কৰি ল'ম। সুগাৰ সিৰাপখিনিৰ বাবে মই 1 কাপতকৈ কম চেনি লৈছোঁ আৰু চেনিখিনি মই চচপেনটোত দি ল'ম আৰু তাত পানী দিব লাগিব। পানীখিনি আপোনালোকে চেনিখিনি ডুব যোৱালৈকে দি দিব। এতিয়া গেছটো অন কৰি সুগাৰ সিৰাপৰ মিশ্ৰণখিনি গেছত বহাই দিম। চামুচেৰে এইখিনি ভালদৰে লৰাই থাকিব। আনফালে কেৰাহী এখন বহাই দি তাত ৰিফাইণ্ড অইল দি তেলখিনি অলপ গৰম হ'বলৈ দিম। তেলখিনি অলপ গৰম হৈ অহাত ইয়াত আমি বনাই থোৱা বলকেইটা বহাই দিম। বলকেইটা এতিয়া ৰঙচুৱা হোৱালৈকে ভালদৰে ভাজি থাকিব লাগিব। এতিয়া আমি বলকেইটা এখন থালত উলিয়াই ল'ম আৰু সুগাৰ সিৰাপখিনিত ডুবাই দিম। চামুচ এখনেৰে বলকেইটা এতিয়া সুগাৰ সিৰাপত মিলাই দিম। এইখিনি এতিয়া ঢাকোন মাৰি 2 ঘণ্টাৰ বাবে ৰাখি দিম। আমাৰ লালমোহনখিনি ৰেডি হৈ গ'ল। লালমোহনখিনিয়ে সুগাৰ সিৰাপখিনি ধুনীয়াকৈ এবজৰ্ব কৰি লৈছে।